গেলি যায় থেংক ইউ কি আনছা অৱস্থা হেল্ল' বন্ধুসকলকে পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে ধুনীয়া কম চেনেল চ' আজি গাইছ মোৰ মানে পুৰা মনটা ভাল লাগি আছে কাৰণ আজি হৈছে মোৰ জন্মদিন গাইছ আজি হৈছে 18 মাৰ্চ আজিৰ দিনতে মোৰ মানে জন্ম হৈছিল গাইছ মানে আজিৰ দিনটোতে মোৰ নিচিনা প্ৰাণী এটা জন্ম হৈছিল গাইছ মানে মই কোৱা নাই কথা কাৰণ মই দুখাইছোঁ মানে ৰাতিপুৱাই উঠিলোঁ আৰু উঠি অলপমান মানে ইফালে আহিলোঁ মানে চ' ভাবিলোঁ মানে সেই আৰু কি কাৰ তাৰ ওপৰত মেছেজ বক্স পূৰা ফুল হৈ আছে আপুনি নিশ্চয় গম পায় আপোনাৰ তাতে এটা জোকাই দিছোঁ ৰ'ব সুমন ফটোগ্ৰাফি কৰিছে মানে এজন দাদাই হেপী বাৰ্থডে ভাই গড ব্লেছ ইউ আজিৰ দিনটোতে তোৰ নিচিনা প্ৰাণী এটাৰ তোৰতে কিবা কিবি লিখিছে ফুল হৈছে চাগে টাইপিং তোৰ নিচিনা প্ৰাণী এটা জন্ম হৈছিল অলৱেজ স্মাইল ত থেংক ইউ ভাই সুমন ফটোগ্ৰাফি মানে উইচ কৰিছে মানে মোৰ নিচিনা বোলে আজি প্ৰাণী এটা জন্ম হৈছিল মানে উইচ কৰিছে আৰু এনেকৈ এতিয়া গাইছ আজিৰ দিনটোতে মোৰ নিচিনা প্ৰাণী এটা জন্ম হৈছিল চ' সেয়ে আৰু ঠিক আছে চ' আজি কিবা কিবি হ'ব ভিডিঅ'টো আপোনাৰ চাই থাকক পুৰা ধামাকেদাৰ হ'ব ঠিক আছে যিহেতু বাৰ্থডে মোৰ চ' আজি মোৰ বাৰ্থডে মানে সোমবাৰ বাৰ্থডে আজি কিন্তু বুধবাৰে হ'ব অনুষ্ঠানটো মানে বুধবাৰে অনুষ্ঠানটো পাতি বন্ধ হ'ল আপোনালোকে চাই থাকক ঠিক আছে বুধবাৰে মানে সেই হ'ব মানে অলপ অসুবিধা হৈ আছে ঘৰত এইবাৰ মানে বুধবাৰে সেই মানে পুতি পৰা আমাৰ ফালে এইফালে অনুষ্ঠান ঠিক আছে কিন্তু আজিও কিবা কিবি হ'ব আপোনালোকে চাই থাকক কি হয় ঠিক আছে ত' আহিলোঁ মই এনেকৈ ঠিক আছে যাওঁ এতিয়া ঘৰলৈকে আৰু এতিয়া আহি গ'লোঁ গাইছ ঘৰত তাৰ পৰা আৰু আপোনাক মানে এতিয়া ৱাৰিং কৰি আছে পুৰা ধুনীয়াকৈ ৰুমটো মোৰ পুৰা আৰু আপোনাক দেৰি মানে কৈজন মানে উইচ কৰিছে হা মানে উইচ কৰিব নাজানে না কি যে ফটো লগাইছে মানে এই এটা ভাৰ্গৱ দা আমাৰ ইলে আৰু উইচ কৰে এনেকৈচোন গাইছে গালিও দিছে চুতীয়া বুলি ঠাই সাজু চা গাইছে আৰু ঢুকাই আছোঁ ৰ'বলক এই এটা আমাৰ দিবন ভাই কি ইউজ কৰিছে মানে এই একদিন চেইন পৰাতে এনেহেন হৈছিল মানে উইচ নকৰাতে নকৰিবি গাইছে না মানে এইগিলা মানে কি যে কৰে মানে এটাই মই কৈছোঁ উইচ নকৰাতে নকৰিবি মানে সেই লাষ্টত প্ৰায় মাৰো অ'কে গাইছ আজি হৈছে সেইটো দিনটো মানে আজি অনুষ্ঠানটো আছে আজি হৈছে বুধবাৰ বন্ধুসকল চ' মানে পূৰা পানী আহি আছে মই ঢুকাই দিছিলোঁ আৰু ৰুমটো পূৰা ৰেডি পূৰা হৈছে চাওক পূৰা ইফালে ৰিং লাইট লৈছে লাইনো নাই আৰু মানে পূৰা পানী পূৰা কৰি ৰাতিপুৱা 6টাৰ পৰা পূৰা চাওক পূৰা মানে বেয়া কৰি দিলোঁ পূৰা বন্ধুসকল আৰু বৰ্তমান টাইম হৈ আছে 7:41 পিছত পানী আহিলে হ'ল আৰু বন্ধুসকল ভগৱানৰ পৰা আহি মানে সেই কৰিছোঁ অহা নাই লাইন আৰু ৰুমটো চাওক পূৰা ধুনীয়া হৈ আছে পূৰা এনেকৈ পূৰা সাজাই দিছোঁ পূৰা এইফালে চাওক চ' টাইম হৈ গ'ল বৰ্তমান 7:41 আমাৰ মুখ চুখ ধোৱাই নাই গাইছ বন্ধুসকল মানে উঠি মানে অলপ কাম চাম কৰিলোঁ এইবাৰ মানে অলপ বাগাৰ দিছিলোঁ আৰু ঠাণ্ডা লাগি আছিল ত' এইবাৰে অলপ পানী চানী এৰিল চ' আপোনাক ৰুমটো অলপ চিনেমেটিক টাইপত ঢুকাইছে মানে চাই লওক যি মোবাইল লৈছিলোঁ ইয়াত থৈ দিছোঁ ধুনীয়াকৈ মানে আৰু এটা আছিল পক' এক্স3 কিন্তু সেইটো নাই মানে সেইটো বিক্ৰী দিছোঁ আপোনালোকে জানে বহুতে বেয়া হৈছিল আৰু এনেকৈ লাইট চাই দিছোঁ আৰু ধুনীয়াকৈ আৰু এটা লাইট আহিব বাৰু আৰু সেইফালে ৰিং লাইটটো আছে আৰু এনেকৈ দিছোঁ আৰু ধুনীয়াকৈ পিছত আৰু কিবা কিবি কৰিব লাগিব কিন্তু মানে পইচাৰ কথা আছে যিহেতু আৰু টেবুলখন ইয়াত ধুনীয়াকৈ থৈছোঁ এইটো আৰু ৰুমটো গাইছ মোৰ আজিৰ পৰা ইয়াত ফ্ৰী হ'ব ধুনীয়াকৈ পূৰা ধুনীয়াকৈ ঠিক আছে ত' চাই থাকক মানে মই মুখটো ধুৱাই নাই এতিয়া মুখটো ধুনীয়াকৈ ধুই আহোঁ তাৰপিছত অনুষ্ঠান আছে পুথিবাৰ হ'ব আপোনালোক দুখন অকল পূৰা গাঁও চাওঁ ধুই ৰেডি হৈ ল'লোঁ মানে গেঞ্জাই পিন্ধিলোঁ যিহেতু মানে আৰু পূৰা নতুন গেঞ্জাই পিন্ধিছোঁ মানে সেই কি কয় কিবা মানে শুব মানে কাম থাকিলে শুব মানে অনুষ্ঠান থাকিলে নতুন বস্তু কিনিব লাগে চ' মই গেঞ্জাকে পিন্ধিছোঁ পইচাই নাই গাইছ ত' এই নতুন গেঞ্জাকে পিন্ধিছোঁ আৰু মানে লাইট চাইট নাহিয়ে বন্ধুসকল তাৰমানে কি বা হয় আৰু বৰ্তমান বাজি আছে 9:19 মানে পুথি কৰিব আহিব লাহে কৰি 10টা মানত ত' লাইনো নাই লাইন দিলে ভাল আছিল আৰু ধৰ্মীয় অকণমান সোনকালে আহিব দিছোঁ মানে কেক কাটিঙৰ বেলা আহিলে ভাল লাগিব আৰু বন্ধুবিলাক থাকিলে ভাল লাগে আহি গ'ল চুলাই আৰু আহি গ'ল পানী আৰু লগতে আহি গ'ল লাইন কিন্তু লাইন আহিছে হাফ ভল্টেজ চুলাই আহি গৈছে ফুল ভল্টেজ আৰু পানী আৰু পানীটো মানে মিডিয়াম আহিছে লাহেও অহা নাই জোৰে অহা নাই গাইছ ত' এনেকৈ আজি দিনটো ওলাব ভাবিছোঁ আৰু গাইছ ত' সেই আৰু ডাইৰেক্ট পূৰা পানী পৰে পানী হৈ গ'ল পূৰা মানে বাৰিষা কাল আহিলে দিয়ে গাইছ আমাৰ বহু আহি পালে পূৰা থেংক ইউ কি লৈছা দে পূৰা লৈ যাব লাগিব লাষ্ট কৰে তেওঁ লুকাইছোঁ আৰু ফাৰ্ষ্ট গিফ্ট দিলোঁ গেছ বেগ ফাৰ্ষ্ট গিফ্ট দিল বেগ দে মানে পৰতি ফাৰ্ষ্ট সকলতে এটাতে বুজা যায় মানে গিফ্ট মানে বেগ দিছে না যিহেতু তো পৰাটো মানে ফাৰ্ষ্টত ৰাখিব লাগিব সেইটো কৈছে আৰু সেয়ে আৰু লৈ ল'লোঁ দিয়ক গাইছ কেকটো এইটো মানে পূৰা মানে যদি মই ৰেডিমেড আনিলোঁ মানে অলপ কমতে হ'লে যদি 400 টকাত 1 কেজি পালোঁ মই ৰেডিমেড আনিলি কিন্তু ঘৰত বনাব দিয়াৰ কাৰণে অলপ বেছি হ'ল মানে অলপ দামটো নকওঁ আৰু বন্ধু 3 পৰা বনাব দিছোঁ ধুনীয়াকৈ পূৰা ঘৰলৈ গৈ আছে এতিয়া মানে বাৰ্থডে বুলি কেকটো কাটিয়ে দিওঁ দে আৰু গাইছ কি আছে মানে কেক নহ'লে কিবা বাৰ্থডে নালাগে গাইছ সেইবাবে আৰু পূৰা কেকটো কাটিয়ে দিওঁ দে আৰু ধুনীয়াকৈ পুথি পৰা হ'লে কেকটো পূৰা ধুনীয়াকৈ কাটি দিম আৰু গাইছ পূৰা চাই থাকক আপোনালোকে এই আৰু গাইছ বাৰ্থডে আছিলে থেম্পা আৰু তাৰ 2 দিন পিছত কাটি আছোঁ কেক কি আৰু এই জীৱন গাইছ দে আহি গ'ল আমাৰ অংকুৰ এটা কেনে
পানী এখনত আহিছা নেকি এখন ছাতাত আহিছা বোলে পুৰা অসম বাছৰ চাইকেল লৈ আহিছে আৰু এইফালে পুৰা গেমাৰ এইফালে চাই কোৱা সি লাজ কৰে চ কেনে লাগছে থেংক ইউ আৰু তই কি ভাগৱত পাঠটো পূৰা শেষ হ'বলগীয়া হৈ আহিল আৰু লাহেকৈ আৰু তাৰপিছত ধুনীয়াকৈ মই কেকটো কাটি দিওঁ আৰু সিফালে কি হৈ আছে বোলক চাওঁ বোলক মানে এই চব্জি বৌয়ে বুঢ়া বনাইছে কি বনাইছা কি আলু ভজা পাৰা না কথা তই জানা নেকি দে দে মানে থাক মানে পুৰা কণ্ট্ৰল কৰি আছোঁ গাইছে বোলে আমাৰ গীতি বাই পাইছে পুৰা গেমো খেলি আছে ইয়াত পুৰা আন্ধাৰ গীতকেইটাকে গেম খেলে পাপাই গাইছে ৰাতিপুৱাৰ পৰা মানে বস্তু উহে কৰি আছোঁ দে গাইছে মানে এইবাৰ জক ল'লোঁ আনবা মানে এই কি হ'ব গাইছ বৰ্তমান বাজি আছে 2:15 চ এতিয়া কেকটো কাটি দিম মানে গোটেই মাহ আহি গৈছে অৰ্লা কৰি চলি আমাৰ এক্স ফেমিলি তাৰপিছত আমাৰ গোটেই লগ আহি গৈছে তো ধুনীয়াকৈ কেকটো কাটি নিম কেকটো আছে পুৰা ধুনীয়াকৈ ইয়াত দিম 1 2 3 এতিয়া আহিব পাৰিবা গাইছ এতিয়া ধুনীয়াকৈ কেকটো কাটি দিম মানিলা ৰিফাইন একবাৰ বোলে আমাৰ বহুত গাইছ আছে আৰু ধৰ্মনি ভাই আছে এলেন ভাই আছে মানে গোটেই আমাৰ এক্স ফেমিলি আছে ইফালে মই আছোঁ ধুনীয়াকৈ কাটি দিম আৰু মমচম নাই গাইছ তো ধুনীয়াকৈ কেকটা ৰিফাইন মানে মোৰ টেষ্টটা পছন্দ হোৱা নাই কিন্তু চাই যাওঁ মেকাপ লৈ Hello. Ade dulu. Ciao nih lagi. Video call losin hai. Salah. Ektuga. বেশি হয়েছে নাকি বলে আবার আমার এই সাইকেল ক্যামেরা হবে তারপর জীবন আছে না আমার সিগারেট খাইছে না খাইছা এই বলে গীতি পাইছে ফিলাই তুমি খাইছা বউ আছে আমার কি এইগুলো কি লো পাশাপ খাবি ভালকে বাপ আমার পেটলা ভাই গোটেইখিনি খা পাওঁ কেঁচা ধ্বংস হ'ব আৰু হাত মাৰিব খাইছে ন প্ৰেম আছে খা 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 ইহাকে দিয়া নাছিলো আমাৰ কণ্ট্ৰল ল ল আৰু আমাৰ দেৱদা এই লাইট মাৰি থাক খাই যা অৱস্থা কেক চেক কাটলোৱাৰ পৰা অৱস্থা নোহোৱা কৰি দিছে সিহঁতে মানে নক'ব আৰু সিহঁত মানে 1K লোৱাতে সেই কৰিছিল আৰু সেইকাৰণে গুচি আছে ইয়াকো মাৰছে বোলে কাবাই এটাই ভাল লাগছে যে কাও হাত নামাৰিল কেকৰ কি ভাল লাগছে মোৰ সেইদিন এই 1K কেক কাটাতে গোটেই মই হাত মাৰি দিছে গাইছ মানে কেক আধা মানে নাইয়ে আৰু মানে চকু মেলি চাওঁতে মোক মানে খানাৰ পাছত কেকে নাই বোলে Atma season na okay bhai. Hey, 1K cake ta kata de. Control. Tu kachi bhai Ellen bhai second bhai. Pura rider log paisle bahut din log palo yak. So khobor phati bhal. Ara pura jiki aise thik ase na hate. Ara ephale amar yak bithar ara ephale direct koreche. Kene lagse? Ara uda bilahi I lu bhai haisil kintu na. খাই থাক বঢ়িয়া ৰমলা পুৰা পানী চাপ পুৰা ইনকে আৰু পুৰা অনুষ্ঠান চলাই হে কি খাইছা এটা কি আছো এটা পেট্ৰল লাগে ইয়াৰ বেছি ঠাণ্ডা লাগছে ওতে চাবি মৰে চাইকেল যাব ৰাইড কৰা সপোন ৰাইডাৰৰ সপোন মানে সেই হৈ যাব গম পাইছ না সেফলি এই গৰম পানী আছে আহি যা ধুনীয়া আহি যা ভাই কেনে ঠিক আছে না আৰু এটা বস্তু আহিবা আছে না স্পেচিয়েল বস্তুটো আৰু পুৰা পানী ঠেক ইয়াক মানে আছো পুৰা কেনে তোৰ বাৰ্থডে দে এংকা বিয়া পাতি দিয়াৰ কি ভগৱান আৰু বিয়া নাপাতং ইতে জীৱনত তো কেনে মোক লাজ লাগছে কিয় ভাত খাবা এলমে কেনে একদম লাজ লাগছে মজা দে কেনে লাগছে ভাল লাগছে না ভাই ভাল লাগছে না কেনে লাগছে ভাই কেনে মজা কি কেন লাগছে কেন লাগছে আবু ভাল লাগছে মানে গাইছ পুৰা ধুনীয়াকে কৈছো কি কি লাগে তোক
দেখছা গাইছ দেখিলে বাদ দিয়ক ধুনীয়াকৈ গৈছে আৰু পুৰা আলহী আছে এইবিলাক সুৰমিয়াই আছে আমাৰ ঘৰত তো মানে বস্তু আনিব গৈছিলোঁ দোকানত এইগিলা মানে সঁচাই কৈছোঁ দেই গাইছ এই বাৰ্থডে বিয়া চিয়া ক'তবা বিৰাট দিগদাৰ তাতে আৰু এই পানীৰ বটল চাইছোন গাইছ মানে কিন্তু ৰাতি কিন্তু মজা হ'ব গাইছ কিমান পইচা উঠছে চব গণিম আৰু কিমান পইচা উঠে কিন্তু মাল খাং বুলি কৈছে কিবা কৰং নাই গাইছ ই মাল খুৱাম বুলি কৈছে হা কিন্তু আমি মাল নাখাং কিন্তু আমি যি খাং ই নোখোৱাই এচিবিলাক লাগে একবাৰ তাক এপিএম খালি বাগৰি থাকে এচিবিলাক লাগে তাক নহয় গাইছ আমি যি খাব খোজো ই নোখোৱাই খাবি নেকি টাংগে পইচা কেমেৰা অংকলে পইচা নলে তাৰমানে মানুহবিলাক তই কি কৈছা পইচা লোৱা তই যে নলা আমাকে দিব পাৰা নাংগে মোক নাংগে মোক দি কিয় বে আৰু অলপ গেটা চেঞ্জ কৰি দিলোঁ গাইছ আৰু মানে এইবিলাক জিকি ভিজি চাৰিহঁতে যাব আছে ভাই কি কেলটো ফ্ৰী দিয়াৰ কাৰণে থেংক ইউ আমাৰ তেল এটা দিলোঁ আৰু বাৰ্থডে বুলি তই কিবা দিছোঁ না মই দিয়া নাই দেই টকা দিলোঁ আৰু বাৰ্থডে উপলক্ষে কি বস্তু পাৰ্টি হ'ব আজি মালৰ পইচা এটা লাগিছে গাইছ 5 টকা দিলোঁ আৰু ৰাইচ তই কিবা পইচা নাখাবা কিবা পইচা নাখাবা মোক একো নকল গাই ৰাইচ মানে মোৰ আপোনাৰ পালে আমাৰ তাতে এটা ভুল চকৰি দিছে ন গাইছ এই মানে নতুনকৈ চেনেল খুলিছে বোলে বৈদ্য কি যে বকি আছে বাপ্পা গাইছ বোলে একদম নষ্ট আর এটা ইউটিউব চ্যানেলের একদম কি করে ইয়ার অবস্থা কেন ইয়ার অবস্থা ইয়ার তো ইয়া রাস্তা হয় মানে এই জিপারে কৰি আছে কি আছে চ্যানেলটার নাম আসাম ব্লগার মোর চ্যানেলটার নাম আসাম ব্লগার নাকি তো অসমীয়া ব্লগার নাকি মই অসমীয়া ব্লগার মই ডাঙৰ হৈ তাত অল আসাম ৰাইড কৰি হে ৰাইডাৰ ভিতৰত পৰে তই বাহ মই এই দাদাৰ নিচিনা কৰি ৰাইডাৰ হে মই ৰাইডাৰ নহয় মই একো ৰাইডাৰ নহয় ঠিক আছে চেনেল সাবস্ক্ৰাইব কৰি দিব লিংকটা দি দিম দে মই বঢ়িয়াকে দোস্ত ইয়ে বলে সাপোৰ্ট কৰিব ইয়াক মানে পাগলা হৈছে ইউটিউবৰ নামত এই মই যেনেকৈ প্ৰথমত আছিলোঁ সেনেহেন হৈছে মোৰ নিচিনা মই হৈ আৰু হৈ গ'ল ৰাতি আৰু আহি গ'ল আমাৰ ঘৰত কাই চাওক কি দেই সন্দীপ দা বঢ়িয়া হেপী বাৰ্থডে থেংক ইউ এইটো তোমাৰ কাৰণে কি আনছা বহি কি কৰিম মই পঢ়বা লাগে বৰ্তমান কৰিব লাগে না ইউটিউবটো সেকেন্ডাৰী সন্দীপ দাই কিন্তু মটিভেশ্যন দিয়ে দেই বিৰাট মটিভেশ্যন দি থাকে চ' এই ৰাতি আহিলে কি দিনটা কি কৰি আছিলি কচোন বৰষুণ আহিব বাদ দি বৰষুণ মানুহ কিমান মানুহ হৈছে মোৰ লগত চাৰি চিকা নাই ন পিলপিলি লৈছে এই ৰাতিটো একেই হ'ল না সেইকাৰণে পিলপিলি লৈ অহাৰ কাৰণটোৱে হ'ল দেৰি কৰি আহা হয় নেকি দে ঠিকে আছে পুৰা আৰামত মানে দিনতো ভিৰ লাগি আছিল না সেইকাৰণে নাহাই ভাল হৈছে ইথানে পুৰা আৰামছে খাবি যাবি সেই আৰু অঁ কমল সেইফালে তুলসী ফোন কৰি আছে সি বাপুই হা আৰু পৰা দে কাটি লাইনত সন্দীপ পুৰা ধুনীয়াকৈ চাহ দিছোঁ পুৰা সন্দীপ খাই দি পুৰা ধুনীয়াকৈ সন্দীপ দা গ'ল ধুনীয়াকৈ চ' এইবাৰ আহি আছে আমাৰ বগা ভাই চ' আপোনাৰ চাই থাকক ঠিক আছে ৰাতিও হ'ল আৰু মানে বৰ্তমান বাজি আছে 7:20 আহিম বুলি কৈছে মানে জ্ঞান ভাই আহি আছে চব বোৰৰ পৰা বগা ভাই ঘৰত তাৰপাছত আমাৰ ঘৰত আহিব বুলি কৈছে চ' চাই থাকক আপোনালোক দুখাই আছোঁ পুৰা ধুনীয়াকৈ আৰু এইফালে পুৰা এইটো লাইট বৰ্তমান বাজি গ'ল 8:70 আৰু আমাৰ ঘৰত কাহ আহি গ'ল চাওক আহিলে দে আৰু দে কি আনছা থেংক ইউ চেলিব্ৰেশ্যন থেংক ইউ আৰু এইফালে আমাৰ জ্ঞান ভাই কেনে হেপী বাৰ্থডে থেংক ইউ ৰ'ব দিবই নোৱাৰি নহয় চ' অলপমান বৰ না কি অঁ হেণ্ডছে বনাই থেংক ইউ তাতে ভাত খাই আহিলে কেনে লাগিল খানাপুৰা এৱান হৈছে কি এৱান সঁচা না একদম সঁচা আৰু ভাল হৈছে একদম তৃপ্তি পাইছোঁ খাই বঢ়িয়া হৈছে না আৰু আহি কেনে লাগছে আহি বিৰাট ভাল লাগছে আৰু এনেকৈ সদায় মাজে মাজি থাকি আমাৰ হয় নেকি দে মাতি নহ'লে মাতি আনে হ'ব কিবা যদি হয়ও মানে অঁ মাতিবি ওচৰৰে মানুহ তাকে মাতিব লাগিবই অঁ আহিলে মই আহিম অঁ মানে বগাবি যাই গ'ল কেনে লাগিল আজি ভাল লাগিল সাজবাৰ লগাইছে হা গেলি যায় নবনা অঁ গেলি যায় নব নাজানো মানে ৰলিয়ৰ কলম মানে কি থাকি যায় লাগে তোক জাংলে যাং দে যাৰ আহিম নেকি আৰু আহি ভাল লাগিল মাজে মাজে মাৰি থাকবি নেকি আহি যাক মোকো মাতবি কিন্তু সুখতো মাতবি দুখতো অঁ মোকো মাতবি কিন্তু দে হ'ব দে আহিবি কিন্তু আৰু দে ত' গাইছ অলপ পিছত পাইছোঁ ত' অ'কে গাইছ সকলো গ'ল আৰু ৰাতিও হৈ গ'ল বৰ্তমান বাজি আছে 11:30 চ' আজি এনেকৈ গ'ল দিনটো বন্ধুসকল আপোনালোক নিশ্চয় ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো আজি অনুষ্ঠানটো আপোনালোকে নিশ্চয় ভাল লাগিল ভিডিঅ' চাই আপোনাক পুৰা বস্তুবিলাক দেখুৱাই দিছোঁ অলপকৈ মানে গোটেই দেখুৱাব নোৱাৰিম মানে ইমানো উঠে নাই ৰ'ব মানে পইচা উঠিছে মানে পইচাটো অলপ বেছি উঠিছে ইয়াতকৈ চব বাৰু পইচাৰ কিমান ইমানটো নকওঁ আপোনালোক তাৰপিছত চকলেট উঠিছে চেলিব্ৰেশ্যন মানে এই বগা ভাই দিছে আমাৰ তাৰপিছত এইটো উঠিছে কিতাপ বহি মানে এইটো উঠিছে আমাৰ সঞ্জীৱ দাই মানে সঞ্জীৱ দাই আমাৰ পঢ়াৰ ফালে মানে বেছি জোৰ দিয়ে তাৰপিছত এইটো আৰু এই দুটা এইটো হৈছে আমাৰ কচি দাদাই কাপ আৰু কিবা চেলিব্ৰেশ্যন চকলেট ধ্যান পাইছোঁ আৰু এইটো আছে কাপ তলতো আছে কাপ এই মানে কাপে কাপ পৰে কাপে কাপ
তাৰপৰা এইখন দিছে বেগ বহি দিছে আমাৰ বেগ তাৰপিছত পইচা আছে পইচাখিনি আপোনাক দেখাই দিওঁ কিমান হৈছে কি নকওঁ টক পইচা উঠিছে পইচা তো এই পইচাখিনি বাৰু মোৰ কামত নলগা হয় মানে বাৰ্থডে যিমান দিন ভাড়া বস্তু আছিলে ইমান লগাই দিম ৰ'লে আৰু কিবা কৰিব লাগিব আৰু ঠিক আছে বন্ধু চ' এই আছে ভিডিঅ'টো আপোনাক নিশ্চয় আজি ভিডিঅ'টো ভাল লাগিছে চ' কেনে লাগিলে আজি তোৰ ভাল লাগিছে চ' এই আছে ভিডিঅ'টো আপোনালোকৰ ঠিক আছে আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম মোৰ বাৰ্থডে চ' আপোনাক আশীৰ্বাদ কৰিব এনেকৈ যাতে জীৱনটো মানে ভালকৈ যাই থাকে আৰু চ' এই আছে ভিডিঅ' ঠিক আছে নেক্সট লগ আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে যাতে মানে কমেণ্টত হেপী বাৰ্থডে কৰি দিয়ে মানে ভাল লাগিব মোৰ মনটো ঠিক আছে আপোনালোক এটা অনুৰোধ কৰিছোঁ আজি প্ৰথমবাৰ বন্ধুসকল ভিডিঅ'টো এতিয়া সমাপ্ত কৰিবলৈ ওলাইছোঁ আপোনালোক বহুত ধন্যবাদ তেনেকৈ মোৰ বাৰ্থডে উইচ কৰাৰ বাবে লগতে অহাৰ বাবে বহুতে আহিছে বহুতে অহা নাই চ' একো নাই ঠিক আছে অহা নাই আহিব নেক্সট ঠিক আছে চ' মানে এডিট কমপ্লিট কৰিলোঁ মই এইটো মানে শেষৰটো ক্লিপ বন্ধ হ'ল নিশ্চয় ভাল লাগিলে আপোনাৰ ভিডিঅ'টো চাই ঠিক আছে চ' লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰি দিব আৰু এনেকৈ ছাপোৰ্ট কৰাৰ বাবে বহুত ধন্যবাদ আপোনালোকক ঠিক আছে চ' নেক্সট ব্লগ লগ পাম নেক্সট ব্লগ কিবা যাব বাৰু ঠিক আছে আপোনালোকে গম পাব ঠিক আছে ষ্টৰি দিম আৰু বন্ধুসকল ইনষ্টাগ্ৰামৰ আহি আছে স্ক্ৰীণত ধুনীয়াকৈ তাৰ আপডেটবোৰ দি থাকোঁ ঠিক আছে চ' নেক্সট ব্লগ লগ পাম বহুত ধন্যবাদ শেষত আৰু ঠিক আছে নেক্সট ব্লগ লগ পাম বাই বাই